ছাত্ৰ-ছাত্ৰীসকল মৌলৰ পৰ্যায়ভিত্তিক শ্ৰেণীবিভাজন চেপ্টাৰটোৰ 10ম মানৰ আন এটা কুৱেশ্যন লৈ আহিছোঁ। পৰ্যায় এটাত আৰু বৰ্গ এটাত মৌলসমূহৰ বিদ্যুৎ ধনাত্মক আৰু ঋণাত্মক গুণ কেনেদৰে সলনি হয়? আনচাৰ: বিদ্যুৎ ধনাত্মক গুণৰ পৰিৱৰ্তন। ইয়াত পৰ্যায় এটাত পৰমাণু ক্ৰমাংক বাঢ়ি যোৱাৰ লগে লগে অৰ্থাৎ বাওঁফালৰ পৰা সোঁফাললৈ মৌলসমূহৰ বিদ্যুৎ ধনাত্মক গুণ ক্ৰমে কমি যায়, কিন্তু বৰ্গ এটাত পৰমাণু ক্ৰমাংক বৃদ্ধি অনুযায়ী অথবা ওপৰৰ পৰা তললৈ ক্ৰমে বিদ্যুৎ ধনাত্মক গুণ বাঢ়ি যায়। বিদ্যুৎ ঋণাত্মক গুণৰ পৰিৱৰ্তন। ইয়াত দিয়া আছে পৰ্যায় এটাত পৰমাণু ক্ৰমাংক বঢ়াৰ লগে লগে মৌলৰ বিদ্যুৎ ঋণাত্মকতা বাঢ়ি যায়, অন্যহাতে বৰ্গ এটাত পৰমাণু ক্ৰমাংক বঢ়াৰ লগে লগে মৌলৰ বিদ্যুৎ ঋণাত্মকতা কমি যায়। দ্বিতীয় প্ৰশ্নটো দিছে মেণ্ডেলিভে ভৱিষ্যৎবাণী কৰা একা এলুমিনিয়াম অক্সাইডৰ সংকেতটো চিনাক্ত কৰা। একা এলুমিনিয়াম অক্সাইড। এলুমিনিয়াম অক্সাইডটোক আমাক একা এলুমিনিয়ামক আমাক ই আখৰে সূচাব দিছে আৰু অক্সাইড বুলি ক'লে অক্সিজেন থাকিব। ইয়াত এত দিয়া আছে EO3, বিত দিয়া আছে E3O2, চিত দিয়া আছে E2O3 আৰু ডিত দিছে EO। যিহেতু এলুমিনিয়াম বুলি ক'লে আমি জানো এলুমিনিয়ামৰ যোজ্যতা 3 আৰু অক্সিজেনৰ 2। এলুমিনিয়ামৰ 3 আৰু অক্সিজেনৰ 2 হ'লে মানে আমাৰ এলুমিনিয়ামে অক্সিজেনৰ যোজ্যতা পাব আৰু অক্সিজেনে এলুমিনিয়ামৰ যোজ্যতা পাব। এলুমিনিয়ামৰ 3 হ'লে অক্সিজেনে 3 পাব। ইয়াত অক্সিজেন 3 ইয়াত আছে আৰু চিত আছে। যিহেতু আকৌ অক্সিজেনৰ যোজ্যতাটো এলুমিনিয়ামে পাব অক্সিজেনৰ 2, তো চিটো হ'ব E2O3। থেংক ইউ।